वेलकाम बैक टू माई सेकेंड चैनल निरुत्पल नाथ फॉरएवर। আজি আমি আছো হাফলুটিং বৰনামঘৰত। এইখন হৈছে হাফলুটিং বৰনামঘৰৰ মেইন গেট এইখন, আৰু ইফালে এখন পুৰণা গেট আছে। এইখনেই হৈছে হাফলুটিং বৰনামঘৰৰ মেইন গেট। তো বলক ভিতৰলৈ সোমাই যাওঁ। আৰু এইখিনিতে আছে আমাৰ শিলেৰে, সম্পূৰ্ণ শিলেৰে বনাইছে, সম্পূৰ্ণ শিলেৰে বনোৱা এটা অনন্ত সজ্জা। এইটো এনেকেতো আছে, আৰু এইফালে বিভিন্ন শ্বহীদ প্ৰণামো তোমাক আছে, স্মৃতি তৰ্পণ আছে, ধেৰ অসংখ্য আছে। আৰু এতিয়া হাফলুটিং বৰনামঘৰ এইয়া, এইটোৱে হ'ল হাফলুটিং বৰনামঘৰ। বলক, আৰু ইয়াত কিছুমান দশাৱতাৰৰ মূৰ্তি আছে, সেইবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। ৰ'ব, দশাৱতাৰ মূৰ্তি দেখুওৱাৰ আগতে ইফালে চাব পাৰে গজেন্দ্ৰ উপাখ্যানৰ এইটো হাতীটো আছে, আৰু এইটো এনেদৰে কামুৰি আছে। এনেদৰে গ্ৰাহে আপোনালোকে নিশ্চয় গম পায়, গ্ৰাহক গজেন্দ্ৰ উপাখ্যান। এয়া হৈছে আমাৰ হাতী, একদম অতি সুন্দৰভাৱে দুফালে দুটা আছে, দুটা একেই দৃশ্য টাইপৰ, দেখিছেনে বাৰু? অতি সুন্দৰকৈ বনাইছে। আৰু এতিয়া বলক আমি দশাৱতাৰ মূৰ্তি চাই লওঁ। দুখ খবৰ, আজি দশাৱতাৰৰ মূৰ্তিকেইটা নুলিয়াই বোলে। বাৰু ভৱিষ্যতে কোনোবা এদিন দেখুৱাই দিম, নে কি কয়? আজি বাকীবোৰকে চব এইফালে নাম লোৱা ষ্টাৰ্ট কৰিছে। ভিডিঅ'টো ইমানেই, যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা।